নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পষ্ট মত বড়োলেণ্ড ইউনিভাৰ্চিটিত দুগৰাকী ব্যক্তি আছে অকৰ্মণ্য আৰু অপদাৰ্থ। এই ব্যক্তিসকল হ'ল ভাইচ চেঞ্চেলৰ ডাঙৰীয়া আৰু লগতে ইয়াত কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন। এই দুয়োগৰাকী ব্যক্তিৰ কাৰণে যোৱা ৩-৪টা বছৰৰ পৰা ইয়াত ৰিজাল্টৰ বিসংগতি আমি দেখিবলৈ পাইছোঁ। আমাৰ ভাল ভাল ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট দিয়ে, তেওঁলোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ ৰিজাল্ট 0 আহে, তেওঁলোকৰ ৰিজাল্ট বেয়া হয়। ৰিজাল্ট বেয়া হ'ব পাৰে এটা দুটা 3টা 5টা 10টা ছাত্ৰ ছাত্ৰীসকলে যিবিলাকে ভালকৈ পঢ়া নাই, যিবিলাকে ভালকৈ লিখা নাই, সেইবিলাকো আমি নুই কৰিব নোৱাৰে। কিন্তু আজি তাৰিখত এই যোৱা 3 দিন আগত আমাৰ আণ্ডাৰ গ্ৰেজুৱেটৰ যিবিলাক ছেমেষ্টাৰৰ ৰিজাল্ট দিয়া হ'ল, 12,000 ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছে, তাৰে 3,000 পাছ কৰিছে। 25% পাছ পাৰ্চেণ্টেজ কেতিয়াবা হয় নেকি? আৰু এইবিলাক কলেজৰ ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটিত যেতিয়া আছিল তেওঁলোকৰ ৰিজাল্ট ভাল হৈ আছিল, বড়োলেণ্ড ইউনিভাৰ্চিটিত আহি পেলাই কেনেকৈ ৰিজাল্টটো বেয়া হ'ল? তো ইয়াৰ কাৰণে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে ৰাজ্যপাল ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া, শিক্ষাৰ মানে এডভাইজাৰ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, অতি সোনকালে এই দুয়োগৰাকী ব্যক্তিক অপসাৰণ কৰিব লাগে। আৰু এই যি বিসংগতি, ছাত্ৰ ছাত্ৰী ভৱিষ্যতক লৈ তেওঁলোকে হেতালি খেলিছে, ছাত্ৰ ছাত্ৰীক ভৱিষ্যতক ধ্বংস কৰিছে আৰু ইউনিভাৰ্চিটিখনক ধ্বংস কৰিছে। আৰু এই ইউনিভাৰ্চিটি বড়োলেণ্ড সংগ্ৰামৰ মাজেদি জন্ম লাভ কৰা এটা ইউনিভাৰ্চিটি হয়, এইটো ধ্বংস কৰাৰ কাৰো অধিকাৰ নাই। আৰু এই যি দুয়োগৰাকী ব্যক্তি তেওঁলোকে মিতিৰালি কৰি পেলাই কোনোবা কলকাতাৰ এজেঞ্চিক তেওঁলোকে ৰিজাল্ট বনাবৰ কাৰণে কিবা ছফ্টৱেৰ মেনেজমেণ্টৰ কাৰণে তেওঁলোকে পঠায়, আৰু ৰিজাল্ট যি আহে তেওঁলোকে কাকবাৰ দুখ জাপিছে। আজি ইউনিভাৰ্চিটিখনে দুখ জাপিছে ছাত্ৰ ছাত্ৰীৰ ওপৰত, ছাত্ৰ ছাত্ৰীয়ে দুখ জাপিছে ইউনিভাৰ্চিটিৰ ওপৰত। এনেকুৱা দুখ জাপি থাকিলে নহ'ব। আমি দাবী জনাইছোঁ যে এই দুয়োগৰাকী ব্যক্তিক অপসাৰণ কৰিব লাগে। 2 নম্বৰ, অতি সোনকালে ইয়াৰ ওপৰত বিশেষ এটা তদন্ত কৰিব লাগে। কাৰ ভুল আছে, কাৰ মানে ইয়াত কোনে সঠিক হয়, কোন মিছা হয়, ইয়াৰ ওপৰত বিতং তথ্য ওলাব লাগে। আৰু ইয়াৰ পিছত অহা 7 তাৰিখে সোমবাৰে নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত গোটেই ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি ইউনিভাৰ্চিটি ঘেৰাও কাৰ্যসূচী আমি ল'ম, যাহাতে ৰাজ্য চৰকাৰখনে বা ইয়াৰ আচাৰ্য গভৰ্ণৰজনে ইয়াৰ ওপৰত যাতে বিহিত ব্যৱস্থা লয়। আমি বহুতো সময়ত অসম চৰকাৰক আমি জনাইছোঁ, শিক্ষা বিভাগক আমি জনাইছোঁ, ৰাজ্যপাল ডাঙৰীয়াক আমি জনাইছোঁ, তৎসত্ত্বেও ইয়াত যে বিসংগতি হৈ আছে, ইয়াত ঘোটালাবাজি চলি আছে, ইয়াত যে মানে ভাইচ চেঞ্চেলৰ আৰু এক্সামিনেশ্যন কণ্ট্ৰলাৰৰ মাজত এটা বুজাবুজি মেটেৰিয়েলিত ইয়াতে যে মানে অকৰ্মণ্য কামবিলাক চলি আছে, ইয়াৰ ওপৰত কিন্তু চৰকাৰৰ কোনো কাণসাৰ নাই। তো আমি দাবী জনাইছোঁ, গতিকে সকলো ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰিবৰ কাৰণে আমি দাবী আহ্বান জনাইছোঁ। আৰু চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। ইনকুৱাৰী হ'বই লাগিব। ইনকুৱাৰী হ'লেহে কোন সঁচা কোন মিছা ইয়াৰ ওপৰত সঠিক বিতং তথ্যটো ওলাব। অন্যথা আমি ইউনিভাৰ্চিটি আমি স্বাৰ্থত, ইউনিভাৰ্চিটিৰ স্বাৰ্থত, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত আমি গণতান্ত্ৰিক কাৰ্যসূচী আমি অব্যাহত ৰাখিম। ধন্যবাদ। নাই, দীঘলীয়া সময় হ'ল CM ভিজিলেন্স ইয়াত আহা, আৰু ৰাইজে আৰু ইয়াত সচেতন মহলে যথেষ্ট আশ্বস্ত হৈছিল যে ইয়াত যে কিবা বিসংগতি চলি আছে, ইয়াত মনোপলি এটা প্ৰশাসন চলি আছে, ইউনিভাৰ্চিটি উন্নয়নৰ কথা নাভাবি ইয়াত ঘোটালাবাজি, মিতিৰালি, মিছ এপ্ৰপ্ৰিয়েশ্যন, ইৰেগুলাৰিটি চলি আছে। ইয়াৰ ওপৰত CM ভিজিলেন্সে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা বৃহৎ এটা ডাঙৰ এটা পদক্ষেপ লৈছিল, সকলোৱে প্ৰশংসা কৰিছিল। কিন্তু ভিজিলেন্সৰ যিখিনি দায়িত্ব তেওঁলোকে পাইছে, যিখিনি বিষয়া তেওঁলোকে আজিলৈকে সেই ভিজিলেন্সৰ গোটেই তথ্য পাতি লৈ যায়ো আজিলৈকে পদক্ষেপত তেওঁলোকে লেহেমীয়া কৰাটো আমি দেখিবলৈ পাইছোঁ। তো আমি CM ভিজিলেন্সক আমি আহ্বান জনাইছোঁ যে কি পালে কি নাপালে ইয়াৰ ওপৰত আপোনালোকে তদন্তটো অতি সোনকালে সমাপ্ত কৰিব লাগে, আৰু কোন দোষী কোন নিৰ্দোষী ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। অন্যথা ভিজিলেন্স আহি গ'ল, তথ্য পাতি লৈ গ'ল, ইয়াৰ ওপৰত কোনো একশ্যন নহ'ল, কোনো ৰিজাল্ট নাহিল, আৰু ৰাইজৰ যি আস্থা আৰু বিশ্বাস, সেই আস্থা আৰু বিশ্বাসটো আমি ধৰি ৰাখিব নোৱাৰিম। তো ভিজিলেন্সে যি পদক্ষেপ লৈছে তেওঁলোকে সমাপ্ত কৰক, আৰু তেওঁলোকৰ তথ্যত কি ওলাল, তেওঁলোকৰ মানে এই এনালাইচিছ বা ইনভেষ্টিগেশ্যনত কি ওলাল, সেইটো সকলো ৰাজহুৱা কৰিবলৈ আমি CM ভিজিলেন্সক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा?
जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम एटिएम सार्भिस हिटाची एटिएम एन्ड टाटा इन्डिकेस एटिएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आरजिनो हागोन। नोंथांनि गामियावबो बे एटिएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।